guys, welcome back to my channel Vishal Borua. So পুনৰবাৰ মোৰ YouTube চেনেললৈ সকলোকে স্বাগতম জনাই মই আন এটা ভিডিঅ' আৰম্ভ কৰিব ওলাইছো। তো গতিকে এতিয়া মই যাম নলবাৰী ৰাসলৈ, নলবাৰী আৰু শুৱালকুছি ৰাস। তো গতিকে আপোনালোককো দেখুৱাম নলবাৰী আৰু শুৱালকুছি ৰাস কেনেকুৱানো হয়। তো এটা ভিডিঅ'টো দেখালোৱে, যাত্ৰাটো দেখালো নগাঁৱৰ পৰা নলবাৰী। তো যাত্ৰাটো দেখালো। তো এতিয়া দেখুৱাম নলবাৰী ৰাস মহোৎসৱ, নলবাৰী ৰাস মহোৎসৱ আৰু শুৱালকুছি ৰাস মহোৎসৱ। গতিকে বলক, আৰু শুনিছোঁ হেমা মালিনী আহিব বুলি নলবাৰী ৰাসলৈ। তো বলকচোন, দেখা পাওঁ নাপাওঁ চাওঁগে। তো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আমি নলবাৰী ৰাসৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ। মানে মই এইফালে এতিয়া গেটেদি সোমাই আহিছোঁ নলবাৰী ৰাসত। তো এয়া জৈন মন্দিৰ, নলবাৰীৰ মেইন ৰোডতে অৱস্থিত থকা এইটো জৈন মন্দিৰ হয়। তো এইফালে আগত আৰু তো ফাইনেলি পাই গ'লেহি ৰাসৰ চৌপাশ বুলিয়ে কৈছোঁ। এইটো ৰাসৰ আগত আছে হৰি মন্দিৰ আৰু এইখন ব্ৰিজ বনাই আছে। তো এয়া চাওক, ব্ৰিজৰ তলত কিমান ভিৰ আৰু কিহৰ কাৰণে ভিৰ হৈছে এতিয়ালৈকে গম পোৱা নাই। তো আগত যাই চাওঁ কিহৰ কাৰণে পূৰা ভিৰ হৈ আছে ইয়াত। তো কিহৰ কাৰণে ভিৰ হৈছে বলকচোন চাওঁ আৰু দেখুৱাওঁ কেনেকুৱা কিহৰ কাৰণে ভিৰ হৈছে। ব্ৰিজৰ তলেদি মানে ট্ৰেইন আহে, গতিকে সেইকাৰণে ট্ৰেইন আহিবৰ কাৰণে মানুহখিনি ৰখাই থোৱা আছে, সেই গতিকেহে ভিৰ হৈছে। তো এয়া চাওক কিমান ভিৰ, ব্ৰিজৰ তলতে মেলা হৈছে। তো গতিকে পূৰা ভিৰ মাৰিছে। আৰু এইফালে চাওক দোকান বজাৰ, এইফালে পূৰা মানুহ, এইফালেই বেছি সেইফালে কমে মানুহ। আৰু এয়া দোকান বজাৰ দেখিছে কিমান ভিৰ সৌ দূৰলৈকে। তো এয়া এইফালে এইটো চাওক নেক্সট লেভেল ৰেষ্টুৰেণ্ট, বিকাশ দাৰ নেক্সট লেভেল ৰেষ্টুৰেণ্টৰ, বিকাশ দাৰ নামৰ নেক্সট লেভেল ৰেষ্টুৰেণ্টটো খুলি দিলে। আৰু মই হৰি মন্দিৰৰ এইখিনিত সোমাই দেখিলোঁৱে পূৰা নাম গাই আছে হৰি মন্দিৰৰ ফ্ৰণ্টত। তো এয়া নাম হৈ আছে, হৈ গ'ল। আৰু এয়া চাওক মূৰ্তি পূজা। তো গতিকে এয়া বনাইছে, ডেক'ৰেশ্যন কৰিছে। এইটো বৃন্দাবনৰ নিচিনাই বনাইছে চাগে, গতিকে ইমান গম পোৱা নাই। আৰু এয়া কৃষ্ণ ভগৱান, কৃষ্ণ ৰাধা এইবিলাক আছে আৰু বহুতো মূৰ্তি। আৰু এই ছাইডত কৃষ্ণ ৰাধাৰ মূৰ্তি। তো গতিকে এয়া তো এয়া দেখাইছোঁ কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি বনাই থৈছে। আৰু আগত আৰু বহুতো মূৰ্তি আছে, বলক দেখাই যাম আৰু চাই থাকিব। বাকী আৰু বহুতো মূৰ্তি আছে, দেখুৱাই যাম। তো এয়া কৃষ্ণৰ মূৰ্তি, নৰসিংহ মূৰ্তি আৰু বহুতো এনেকুৱা আছে। তো বলক চাই থাকক আৰু ময়ো দেখুৱাই যাম আপোনালোকক। তো এইফালে এইটো খালী হৈ গ'ল বাকচটো, এইটো দিব পাহৰিলে নে নাই দিয়া। আৰু এয়া বাসুদেৱৰ আৰু এয়া দেখিছে এনেকুৱা বহুতো মূৰ্তি আছে। সকলোখিনি দেখুৱাবলৈ নোৱাৰিম, কাৰণ একেখিনিয়ে এনেকুৱা বহুতো মূৰ্তি আছে। তো গতিকে এইখিনিয়ে দেখাইছোঁ আৰু বাকী আৰু চাওঁ আগলৈ কি আছে। তো এয়া এনেকুৱাই আৰু চব মূৰ্তি পূজা হয়। আৰু নলবাৰী এয়াই ৰাস, মূৰ্তি পূজা, চকৰি পূজা আৰু দোকান বজাৰ বহুতো আছে। আৰু ইয়াতে আৰু এয়া আৰু বহুত দূৰলৈকে পূৰা মূৰ্তি বহুতো মূৰ্তি আছে। গতিকে সকলোখিনি নেদেখুৱাওঁ, একেই আৰু বহুতো ধৰণৰ মূৰ্তি আছে। তো সেইখিনি নেদেখুৱাওঁ। আৰু এইফালে গ্ৰন্থমেলা, অসম গ্ৰন্থমেলা নলবাৰী। তো এইফালে ভিতৰলৈ গ্ৰন্থমেলা আছে।
তো এইফালে এতিয়া নাযাওঁ, মোৰ ঘৰলৈও যাবলৈ দেৰি হৈ আছে, মানে শুৱালকুছি। তো গতিকে এইখিনিতে ৰখিছোঁ। আৰু এয়া পূৰা মঞ্চৰ ভিতৰত পূৰা ভিৰ ষ্টেজৰ ফ্ৰণ্টত, মানে এতিয়া হেমা মালিনী আহিব। তো গতিকে কিমানটা বাজে ঠিক নাই, গতিকে মই যাব লাগিব। হেমা মালিনী হয়তো ৰাতি হ'ব আহা, তো গতিকে মই যাব লাগিব শুৱালকুছি। তো গতিকে বহুতো দেৰি হৈ গ'ল, গতিকে মই এতিয়া 5টা বাজিলে। তো সেইকাৰণে মই যাব লাগিব শুৱালকুছি। সেইকাৰণে মই ৰখিব নোৱাৰিম হেমা মালিনী অহালৈকে। তো মই যাব লাগিব। তো এয়া ওলাইছোঁ আৰু ঘৰলৈ লাষ্ট টাইম অলপ দেখাই পেলাই মোৰ যাত্ৰা শুৱালকুছিলৈ আৰম্ভ কৰিম। তো এয়া আৰু চাওক বাহিৰত এনেকুৱা এটা বৃন্দাবন বনাইছে, তো ধুনীয়া। এইখন বৃন্দাবনৰ নিচিনাই বনাই, বৃন্দাবনে হয়। তো দেখুৱাইছোঁ আৰু চাওক। বৃন্দাবনৰ টাইপ বনাইছে, শুনি পাই আছেনে নাই জানো। আৰু এই বৃন্দাবনৰ সন্মুখেদি আৰু এখন মাৰ্কেট আছে, এয়া বজাৰ। ইয়াত সকলো ধৰণৰ আচাৰৰ দোকান, পুতলাৰ দোকান বহুতো আছে বৃন্দাবনৰ ফ্ৰণ্টেদিয়ে। তো সেইখিনি লাষ্টত চাই কৰি মই যাত্ৰা আৰম্ভ কৰিম এতিয়া শুৱালকুছিলৈ। তো গতিকে ব'লক, শুৱালকুছিতো ৰাস আছে, গতিকে তালৈও যাওঁ আৰু এতিয়া প্ৰস্থান হৈ শুৱালকুছিৰ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁ। আৰু এয়া ৰাসলৈ সোমাই যোৱাৰ গেটত এয়া এনেকুৱা ডেক'ৰেশ্যন কৰিছে। আৰু এই ৰাস্তাটো নলবাৰীৰ মেইন ৰোড হয়। তো গতিকে চাই লওক। আৰু এইখিনি পূৰা ভিৰ, বজাৰ মাৰ্কেট এৰিয়া হয়। তো গতিকে বহুত দূৰলৈকে বহুত মানুহ হৈছে। আৰু এইটো মেইন ৰোড হয়, নলবাৰীৰ মেইন ৰোড। গুৱাহাটীৰ পৰা য'ৰ পৰাই আহে আপোনাৰ এই ৰাস্তাটো দিয়ে নলবাৰীলৈ যাব লাগিব। গতিকে এইখিনিতে হয় মেলাটো। আৰু এতিয়া এয়া নলবাৰীৰ ষ্টাইল বাজাৰ, ষ্টাইল বাজাৰ ফ্ৰণ্টেদিয়ে আমি গৈ পেলাই যাওঁ আৰু এয়া আমি নলবাৰী ৰাস মহোৎসৱ, নলবাৰী ৰাস মহোৎসৱৰ পৰা ওলাই আহিলোঁ। হেমা মালিনী আহিব বুলি কথা কৈছিলোঁ, আহিব, কিন্তু মানে দেৰি হ'ব। কিমান দেৰি হয় যে কোনেও গম নাপায়। অহালৈকে ৰখি থাকিলে মোৰ বহুত দেৰি হৈ যাব। গতিকে হ'লে অলপ প্ৰব্লেম হ'ব। নতুন ঠাই গম পায় সকলোৱে। তো সেই মেলাখন চাই বা ৰাসখন যিখিনি হৈছে, যিখিনি দেখাইছোঁ সেইখিনিহে। আৰু কান্দন হৈ থাকিব, নৃত্য নাটিকা, তাতে আকৌ হেমা মালিনী আজি আহিব। আৰু কিবাকিবি হ'ব পাৰে, ছিংগাৰো আহিব পাৰে, গম পোৱা নাই এতিয়ালৈকে। বাকী এতিয়া সোনকালে যাব লাগে কাৰণে এতিয়া 5টা বাজিছে, ওলাই আহিলোঁ মই। তো গাইজ ফাইনেলি মই আহি পালোঁহি শুৱালকুছি, খুৰীহঁতৰ ঘৰৰ ওচৰতে। তো খুৰীহঁতৰ ঘৰৰ ওচৰতে আহি পালোঁহি। কিন্তু এটা ভয়ানক, মানে মোৰ লগত ভয় লগা এটা দৃশ্য হ'ল কি হ'ল, গুগল মেপত মানে ভুল ৰাস্তা দেখাই দিলে। তো ভুল ৰাস্তা দেখাই দিয়ে, এনেকুৱা ভয়ানক মানে ৰাস্তাটো আহিব, এনেকুৱা ভয় লাগিছে। ভিডিঅ' কৰা নহ'ল সেইখিনি সময়ত, মানে এনেকুৱা লাগিছে যে একদম মানে কি এতিয়া ক'ব নোৱাৰিম যে কেনেকুৱা ভয় লাগিছে। তো মানে এনেকুৱা ভয় লাগিছে, মই ভিডিঅ' কৰিবলৈ সাহস হোৱা নাই। মই ধুনীয়াকৈ হেডফোনত গান এটা লগাইছোঁ, ধুনীয়াকৈ তেনেকেই আহিছোঁ, যেনেকৈ দেখাইছে তেনেকেই আহি আছোঁ। মানে গুগল মেপত ভুল মানে কিয়, মানে ভিতৰৰ ৰাস্তাটো দেখালে, মানে হাইৱে হৈ দেখুওৱা নাই, ভিতৰৰ ৰাস্তাটো দেখাইছে। গতিকে মানে মোৰ একদম পূৰা ভয় লাগি আছে। আৰু তাতে অকলে ন, তো সেইটো কাৰণে মানে নেক্সট টাইম যে কাৰোবাক লৈ আহিম আৰু গাইজ। তো মানে অকলে আহিবলৈ মানে কিবা এটা মানে এনেকুৱা চিটুৱেশ্যন হৈ যায় ন, চিনি নোপোৱা জেগাত এনেকুৱা এটা চিটুৱেশ্যন হৈ যায় যে ভয় লাগে আৰু। সেইকাৰণে নেক্সট টাইম মানে কাৰোবাক লগৰ এটাক বা লগৰে হওক বা যোনে হওক, কাৰোবাৰ এটাক লৈ আহিলে ভাল হয় আৰু। তো মানে নতুন জেগাত গ'লে কোনোবা এটা আহিলে মানে
ভাল হয়। আকৌ পালোহি মই মেলা, আৰু এইখন হ'ল নলবাৰীৰ মেলা নহয়, এইখন হ'ল শুৱালকুছিৰ মেলা। তো শুৱালকুছি বস্ত্ৰনগৰীৰ মেলা, বস্ত্ৰনগৰী বুলি কয় এইখিনি। তো সেয়া আগত চাওক মেলা হৈ আছে। তো গতিকে ব'লক চাওঁ কেনেকুৱা ধৰণৰ কি মেলা হয় ইয়াত। তো এয়া মই প্ৰথমতে চকৰি মেলাত সোমালোঁ। তো এয়া এইখিনিত গোটেই চকৰি আছে, ডাঙৰ চকৰি, মটকা খোৱা, অমুক তমুক বহুতো আছে চকৰি। আমাৰ তাত যেনেকৈ হয় হনুমান মেলা, তো ইয়াত ৰাসতো এনেকুৱা মেলা হয়। তো এয়া বহুতো মানুহ হৈছে। তো এইটো চাওক তৰা তো এইখিনি সকলোতো দেখিছেই, এইখিনিও দেখাম আৰু ব'লক আগলৈ যাওঁ। আৰু বহুত দিন হ'ল মটকা কুঁৱা চোৱা নাই, তো বহুত বছৰৰ মূৰত আকৌ মই মটকা কুঁৱা চাবলৈ আহিছোঁ। আৰু লগতে ভণ্টি আৰু খুৰীও আছে। তো সেয়া চাওক গাড়ীখন কেনেকৈ ঘূৰাই আছে। তো মই ভাবোঁ এইটো কেনেকৈ ঘূৰাই থাকে, কাৰণ আমি আৰু বাইকটো কথাই নাই, বাইক পূৰা গৈ থাকে। কিন্তু সেয়াই ভাবিবলগীয়া দৃশ্য আৰু হাত চাত এৰি বাহিৰলৈ মানুহ ওলাই কৰি গাড়ী চলাই থাকে এটা কুঁৱাৰ নিচিনা জেগাত। তো কেনেকৈ মানে। তো আৰু এয়া চাওক আই লাভ শুৱালকুছিৰ লোগো বনাইছে। তো মাৰি আছে। তো আৰু এইফালে আছে মূৰ্তি পূজা। তো তালৈকে মূৰ্তি পূজা হৈ আছে। তো অলপ দেখুৱাম। তো গোটেইখিনি নলবাৰীতটো দেখালোৱেই, তেনেকুৱাই ইয়াতো খালি বস্ত্ৰ মেলা আছে, মূৰ্তি মেলা বুলিয়ে কৈছোঁ, মূৰ্তি পূজা বুলিও ক'ব পাৰি। আৰু মূৰ্তি পূজা আছে, আৰু বস্ত্ৰ মেলা, চকৰি মেলা। তো সেয়াই, এয়া বহুত দূৰলৈকে আছে তেনেকুৱা। তো গোটেইখিনি তো মই এতিয়া ওলাই আহিলোঁ মূৰ্তি মেলাৰ পৰা, মূৰ্তি মেলা বুলিয়ে কৈছোঁ। তো এয়া ওলাই আহিলোঁ, এতিয়া যাব লাগিব। এয়া আগত ভণ্টি আৰু খুৰী গৈ আছে। তো এইটো চাওক বনাইছে, আৰু এতিয়া যাম বস্ত্ৰ মেলালৈ। তো গতিকে দেখুৱাম বস্ত্ৰ মেলাতনো কি হৈ আছে আৰু কিনো পায়। তো বস্ত্ৰ মানে গম পাইছে বস্তুৰ আৰু কাপোৰ কানি। এইটোৱে হৈছে এয়া বস্ত্ৰ উৎসৱ বাণিজ্য হস্ততাঁত বস্ত্ৰ মেলা 2022। আৰু এয়া আমাৰ ভণ্টি টাইপ। সেয়া বস্ত্ৰ মেলাত সোমালোঁ। এয়া ফাংচন হৈ আছে, এয়া কৃষ্ণ প্ৰগ্ৰাম হৈ আছে, নাচি আছোঁ। তো আৰু এয়া দেখাইছোঁ দোকান বজাৰ। তো আৰু এইখন চাওক আমাৰ নগাঁৱৰ পৰা আহিছে। তো এয়া নগাঁৱৰ পৰা আৰু এখন দোকান আহিছে, তো দেখাই আছোঁ ৰ'ব। তো এয়া পূৰা ফাংচন হৈ আছে, মানুহ আছে, ইয়াতো ভিৰ হৈ আছে মানুহ। ইয়াত প্ৰগ্ৰাম হৈ আছে, প্ৰগ্ৰাম চাই আছে মানুহে। তো আৰু এখন যে কৈছিলোঁ নগাঁৱৰ পৰা আহিছে বুলি দোকান, আৰু এয়া খুৰীহঁত ইয়াতে মেলা চাই আছে। আৰু সৌখন চাওক, সেইখন এভাৰগ্ৰীণ নগাঁও 30, সেইখনো নগাঁৱৰ পৰা আহিছে। তো এয়া চবেই ফাংচন চাই আছে। তো গতিকে ময়ো অলপ চাই কৰি ঘৰলৈ, মানে খুৰীহঁতৰ ঘৰলৈ যাওঁ আৰু। হে গাইজ, গুড মৰ্ণিং। গম পায় কালি মই শুৱালকুছিত আহিছিলোঁ খুৰীহঁতৰ ঘৰত, আৰু কালি কেনেকুৱা ভয়ানক ৰাস্তা দি আহিব লগা হ'ল গম পাইছে। তো গতিকে মই শুৱালকুছিত আহিছিলোঁ গম পাইছে খুৰীহঁতৰ ঘৰত। আৰু শুৱালকুছি পাট মুগা কাপোৰৰ কাৰণে বিখ্যাত, তো গম পায় চবেই, সকলোৱে শুৱালকুছিতে পাট মুগা কাপোৰৰ হেৰি হয়, আপোনাৰ কাম হয় আৰু। তো গতিকে এতিয়া শুৱালকুছিত আহিছিলোঁ, এতিয়া খুৰীহঁতৰ ঘৰত। আৰু আমাৰ খুৰীয়েও তাঁতশাল বয়। তো গতিকে মই এতিয়া দেখাম মানে ক'ত খুৰীয়ে কেনেকৈ কাপোৰ বয়, আৰু এনেকুৱা তাঁতশাল আগতে যদি দেখিছোঁ কমেণ্ট কৰি জনাব। মই ফাৰ্ষ্ট টাইম দেখাইছোঁ, সেইটো কাৰণে দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু। তো ব'লক আহক, মই দেখাই আছোঁ। তো এইখন চাওক, তো এইখনেই তাঁতশাল খুৰীৰ, মানে নিজৰ বুলিয়ে কৈ, নিজৰ তাঁতশাল। ইয়াতে বহি পূৰা কাপোৰ বয়। তো ধুনীয়া কাপোৰ, শুৱালকুছিৰ পাট মুগা কাপোৰৰ কাৰণে বিখ্যাত। তো
এইখন তাঁতশালতে বৈ ধুনীয়া ধুনীয়া কাপোৰ উৎপাদন কৰে তো সেয়াই বেচে তো দেখিলে এইখনে আৰু তাঁতশাল আৰু ইয়াতেই সকলোৱে এনেকুৱা তাঁতশাল আৰু বহুত আছে ইয়াত এটা পূৰা এটা বিল্ডিং আছে তাতে পূৰা তাঁতশাল তো তাত নাযাওঁ আৰু এতিয়া তো গতিকে সেয়া দেখিছে ভাল লাগিছে এইখন দেখি মই আগতে দেখিছোঁ আমাৰ মৰিগাঁৱতো আছিলে আমাৰ মাজুখুৰীয়েও বয় কাপোৰ তো গতিকে মাজুখুৰীয়েও বয় কিন্তু এনেকুৱা দেখা নাই তো গতিকে ভাল লাগিছে দেখি তো দেখাবলৈ ট্ৰাই কৰিছোঁ আৰু এয়া আজিতো ঘৰত যোৱা নহ'লে কাৰণ কিবা বন্ধ আছিল বোলে তো দেউতাও যাব মন কৰিলে গতিকে সেইফালে শৰাইঘাট দেখিছে তো আবেলি মানে অলপ ওলাই আহিলোঁ ভণ্টি দুজনীৰ লগত অলপ ব্ৰহ্মপুত্ৰ পাৰে ফুৰিলোঁ তো এইখন দেখিছে ব্ৰহ্মপুত্ৰ আৰু সৌফালে দেখিছেই চক মানে মই দেখিছোঁ আপোনালোকে নেদেখিব পাৰে কাৰণ ভিডিঅ'ত মানে মই দেখিছোঁ শৰাইঘাট দলং তো ইয়াৰ পৰাই দেখি পায় তো এয়া মাথাউৰি পাৰত মানুহৰ ঘৰ আৰু এইটো হ'ল ব্ৰহ্মপুত্ৰ এয়া কুকুৰে কাজিয়া কৰি আছে ৰখা বাই ৰখক যাওঁ অঁ সেইফালে ন অঁ যাওঁ তো গুড মৰ্ণিং আকৌ এবাৰ গুড মৰ্ণিং দি পেলাই মই মোৰ এই যাত্ৰাটো লাষ্ট টাইম আৰু এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা মানে শুৱালকুছিৰ পৰা চিধা গুৱাহাটীত যাম তো গুৱাহাটীত পৰা ডাইৰেক্ট চিধা গুৱাহাটীত চাগে অলপ টাইম ৰ'ম আপোনাৰ লগৰটোৰ ৰুমত আগতে মই য'ত আছিলোঁ তাত অলপ টাইম ৰৈ ডাইৰেক্ট যামগৈ আৰু তো এইখিনিয়ে এয়া শুৱালকুছিৰ হাইৱে তো হাইৱেদি গৈ হাজো পাৰ হৈ মই আমিনগাঁও পাৰ হৈ ডাইৰেক্ট গুৱাহাটী পাৰ হৈ নগাঁও যাব লাগিব তো গতিকে এইখিনিয়ে আছিল ভিডিঅ'টো আজিৰ তো গতিকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই ছাপোৰ্ট পাম তো গতিকে আৰু ভাল ভাল ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি কিবা ভুল হৈছে প্লিজ কমেণ্ট কৰি জনাব তো গতিকে যিখিনি ভুল হৈছে মই আগলৈকে ভাল কৰিবলৈ ট্ৰাই কৰিম তো গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ গতিকে আকৌ এটা বেলেগ ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই